বুঢ়ালৈকে মানে আটাই একেলগে বহি উপভোগ কৰা এখন ছবি বিদুৰ ভাই। আৰু সেইকাৰণে চাগে আমি আচৰিত পালোঁ সোণাৰীৰ পৰা গৈছিলোঁ এই লাষ্ট ছানডে ৰাতিপুৱা 7:30 শ্ব' দিছে উইথ কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট। মানে মানিব লাগিব আৰু হাউচফুল, মানে কোনো চিনেমা চাবলৈ একচুৱেলি নাহে সেইখিনি টাইমত। সহজ কৰি দে এ তাক দিলি বহলকৈ বাৰী, ঐ তাক দিলি প্ৰকাণ্ড গাড়ী, ঐ তাক দিলি সুন্দৰী নাৰী, মোকনো নিদিয় কিয় ঐ মোৰ ফালে দুৰ্বল গতি, ঐ চিন্তাতে টোপনি ক্ষতি, ঐ কপালত ঘটিটো দি তোৰ বেয়া নেলাগে কিয় দে ভগৱান। IMDb ৰেটিং 8.9, অসমৰ অলমষ্ট 9 এতিয়ালৈকে। অসমত চাগে কোনো এটা মুভিয়ে এতিয়ালৈকে 8.9। অসমৰ ফিউচাৰটো কেনেকৈ চাই আপুনি? অসমৰতো ফিউচাৰ মানে কি, অসমৰ ইমান সমল আছে, মানে বেলেগ ষ্টেটত মই বিচাৰি নাপাওঁ ইমান ধৰণৰ ফ'ক চং আছে ন। আমাৰ মই গণি শেষ কৰিব নোৱাৰোঁ কিমান 200 কিমানবিধ আমাৰ বাদ্যযন্ত্ৰই আছে। আহৈয়া ৰিলিজৰ পিছত মই বিহুত আহোঁ মানে গেপ হৈ গ'ল, অফ চিজনত ফুল গেপ। চ' সেইটো মোৰ অকণমান বেয়া লাগে, কাৰণ মানুহে সেইখিনি সময়ত বহুত বিচাৰিছিলে, মই সেইখিনি সময়ত এভেইলেবল হ'ব নোৱাৰিলোঁ। চ' এতিয়া যদি চান্স পাওঁ নহয় সেইখিনি সময়টো মানে নতুনকৈ চিন্তা কৰিম। সেইটো এটা আপুনি বিচাৰিছে, এইটো এটা হ'লে ভাল আছিলে জীৱনত। আহৈয়া খেতি কৰবাক লগি কান্ধত নাঙালং, আহৈয়া আখৰ চিনবাক লগি হাতত কিতাপ লং, অ দিনে ৰাতি কেনকে খাইছা সেন্ধে কৰা খেতি ভাই হাত সেন্ধে কৰা খেতি, পাঞ্জাৱ দেশৰ উদাহৰণ আমি ল'বা নৰো নেকি, আহৈয়া খেতি কৰবাক লগি কান্ধত নাঙালং। তাৰ পিছতহে মই আহিছোঁ একচুৱেলি গান গাবলৈ। সৰুৰ পৰা মই কোনো ধৰণৰ গানত ট্ৰেইনিং নাই, তবলা শিকিছিলোঁ। তবলা মই ভগৱান বহুত বিশ্বাস কৰোঁ, আৰু মানে বহুত বস্তু মোৰ চকুৰ সন্মুখত অতি সোনকালে হৈছে, মানে বিচৰা বস্তু কিছুমান। চ' সেইকাৰণে বিশ্বাস কৰোঁ যে তুমি যেতিয়া ইউনিভাৰ্চক ক'বা ন কিবা এটা বহুত চিট ডেট চে বুলি যে। নমস্কাৰ দীক্ষু দা। নমস্কাৰ। ৱেলকাম টু TDS দা দেৱ শ্ব'। থেংক ইউ। আৰু কি ক'ম, আজি বহুত বেছি এক্সাইটেড হৈছিলোঁ যিদিনা গম পাইছোঁ আপুনি আহিব আমাৰ মাজতে এটা ডেট আমাৰ হৈছিলে, কিন্তু সেইটো হয়তো মোৰ কাৰণে নহ'ল সিদিনাখন। এইটো আৰু আমাৰ হোৱা নাই আৰু আই থিংক আজি ৰাইট টাইম। সেইটো ইমান ধুনীয়া চিনেমা, গোটেই অসমবাসীক আপোনালোকে উপহাৰ দিছে। ইমান মানে ধুনীয়া বুলি যদি মই এতিয়া শব্দৰে কওঁ, তথাপিও চাগে শব্দটো কম হৈ যাব। আৰু খুব ধুনীয়া ছাকচেছ হৈছে, চবচে ভাল লাগিছে। হয়, উজনিৰ পৰা একদম নামনিলৈকে ঘূৰি আছে এইকেইদিন, খুব ব্যস্ততা। আৰু কেনেকুৱা পাইছে আপোনালোকে যেতিয়া ফিল্ডত গৈছে সঁহাৰি? নাই, আচলতে বিদুৰ ভাই যোনদিনাখন প্ৰিমিয়াৰ হৈছিল, সেই প্ৰিমিয়াৰৰ দিনাখনে আমি ৰাইজৰ যিটো এটা এক্সাইটমেণ্ট পাইছিলোঁ ন, তো সেইটো দেখিয়ে গম পাইছিলোঁ যে ডেফিনেটলি চিনেমাখনে কিবা এটা ষ্টেজ পাব। আৰু যেতিয়া প্ৰথম দিনাখনৰ পৰা লাগিলে, তাৰপিছত আৰুতো হাউচফুল হৈয়ে আছে, ভাল লাগি আছে। আমি যেতিয়া ৰাইজৰ ওচৰত যাওঁ, তেতিয়া হলত শেষ হোৱাৰ লগে লগে আমি সোমাই দিওঁ হলত, আমাৰ গোটেই টিমটো, বিদুৰ ভাই গোটেই টিমটো। তো ৰাইজৰ এক্সাইটমেণ্টটো বৰ বেলেগ ধৰণৰ এটা হয়, মানে বেলেগ ধৰণে চিয়াৰ্ছ কৰে, মানে যে স্ক্ৰীনৰ পৰা ওলাই আহিলি গোটেইকেইজন এটা তেনেকুৱা ভাৱ লয়। তো সাংঘাতিক মানে ভাল পোৱা বুলি কৈছে ৰাইজে, তেওঁলোকে সাংঘাতিক সুখী চিনেমাখন লৈ। তেওঁলোকে হাঁহিছে, কান্দিছে, ফূৰ্তি কৰিছে। মানে এখন চিনেমাত যিমান যি থাকিব লাগে মছলা, সেই গোটেইখিনি আছে। আৰু তাত মানে একো ভালগেৰিটি নাই, ইমান বঢ়িয়াকৈ উপস্থাপন কৰিছে গোটেই বস্তুখিনি সুব্ৰতে। হোল ফেমিলিলৈ ধুনীয়াকৈ চাব পাৰি। হোল ফেমিলি একদম বাচ্চা বুঢ়ালৈকে মানে আটাই একেলগে বহি উপভোগ কৰা এখন ছবি বিদুৰ ভাই। আৰু সেইকাৰণে চাগে বহুত বেছি মানে য'তে যাওঁ তাতে এটাই নাম মোৰ। এতিয়ালৈকে লাষ্ট 2-3বাৰ 2-3জন গেষ্ট আহিছিলে, তেতিয়াও আমি চিনেমাৰ কথাই পাতি আছিলোঁ যে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোক ইয়াৰ পৰা ক'ৰবাত বেলেগ এটা স্থান দিবগৈ। এতিয়াতো গৈ আছে সেইটো প্ৰচেছত। এতিয়ালৈকেতো অলমষ্ট গোটেই চিনেমা হলত হাউচফুল। গুৱাহাটীৰ পৰা যিমান চিনেমা হল আছে, কিছুমান চিনেমা হলত 6টা বজাতো টিকেট দিয়ে। আমি আচৰিত পালোঁ, সোণাৰীৰ পৰা গৈছিলোঁ এই লাষ্ট ছানডে, ৰাতিপুৱা 7:30 শ্ব' দিছে উইথ কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট। মানে মানিব লাগিব, আৰু হাউচফুল। তাতো হাউচফুল 7:30 মৰ্ণিং। কোনো চিনেমা চাবলৈ একচুৱেলি নাহে সেইখিনি টাইমত। ইয়াতে আমাৰ গুৱাহাটীত কেতিয়াবা 11টা বজাতেই নাহে। তো তাত কিন্তু 7:30 বজাত শ্ব' হাউচফুল হোৱাটো মানে বৰ
ডাঙৰ এটা কথা হৈছে ইমোশ্যনেল হেডছ অফ টু অনাৰ আমাৰ কল্যাণ দা, তেখেতৰ নাম কল্যাণ দা, আমি কল্যাণ দা বুলি মাতোঁ। চ' তেখেতে যি সাহসিকতাৰ ষ্টেপ লৈছে ৰাতিপুৱা, সেইটো বৰ আচৰিত ঘটনা কৰি দিলে। মানে 7:30 কোনেও শ্ব' নলগায়, কাৰণ ইমান ৰাতিপুৱা নুঠে মানুহ, কাম থাকে, গৰম বন্ধটো চলিয়েও আছে, সেইটো এটা হেৰি হ'ব পাৰে। কিন্তু সোণাৰী সেই জেগাটোত এক বৃহৎ এৰিয়া কাভাৰ কৰি আছে, মৰাণৰ পৰা আদি কৰি মানে ওচৰ পাজৰ যিমান আছে সেই গোটেইখিনি জেগা কাভাৰ কৰিছে, আৰু মানুহখিনি আহিছে আৰু সাংঘাতিক ফূৰ্তিত চাইছে। সাংঘাতিক ভাল হৈছে। এইটো কৈছোঁহে আপোনাক যে শব্দ যদি ক'ব যাওঁ তাতো কম হ'ব, কাৰণ IMDb ৰেটিং 8.9, অসমৰ অলমষ্ট 9 এতিয়ালৈকে। চ' আৰুতো বাকী আছে, আহিব লগা আৰু বাকী আছে। মই চাওঁতে অসমত চাগে কোনো এটা মুভিয়ে এতিয়ালৈকে 8.9 পোৱা নাই, মই যদি ৰং নহয়। আচ্ছা, মই অৱশ্যে চোৱা নাই, মই চাইছিলোঁ। আৰু এটা টাইমছ অফ ইণ্ডিয়া, টাইমছ বুলি, তাতে পাইছিলোঁ 5 ৰেটিং আউট অফ 5। আচ্ছা, ইমান ডাঙৰ হ'ল মাৰ্ক চব দিছে। চ' ইমান ডাঙৰ প্লেটফৰ্মে অসমীয়া ইণ্ডাষ্ট্ৰীৰ, অসমীয়া চিনেমা, অসমীয়া ভাষাৰ ইমান ধুনীয়াকৈ তেওঁলোকে ৰেটিং দিছে। ক'ৰবাত সাংঘাতিক মানে চিনেমাখনৰ পৰা কিবা পাইছে। এটা মুহূৰ্তত ভাবোঁ যেতিয়া কান্দিম, ছেকেণ্ড মমেণ্টত আকৌ হাঁহি দিয়ে। কনফিউজ হৈছে। যেতিয়া চিনেমাখন বনাইছিলে ভাবিছিলে নে ইমান মানে মানুহখিনিয়ে ইমান একচেপ্ট কৰি ল'ব? একচুৱেলি সুব্ৰতে, আমিতো ছেপাৰেট আছিলোঁ লকডাউনৰ সময়ত। মই গুৱাহাটীত ফচি থাকিলোঁ, সিহঁত ঘৰলৈ গৈছিল, গোলাঘাট, গোটেই পাৰ্টিটো, গোটেই টিমটো। চ' তাত গৈ পেলাই ফচি থাকিল, কৰিবলগীয়া একো কাম নাছিল সেইখিনি সময়ত। কিন্তু আমাৰ যিখিনি ক্ৰিয়েটিভ মানুহ সেইখিনিতো এনেই বহি থাকিব নোৱাৰে। গতিকে সুব্ৰতে আৰু গোটেইখিনি মিলি চিন্তা কৰিলে যে আমি এনেই কিবা এটা কৰি থাকোঁ নিজৰ মাজতে, ভাত খাম, চাহ খাম আৰু ফূৰ্তি কৰিম, মাজে মাজে নিজৰ কেমেৰা আছে, শ্বুটো কৰিম। চ' তেনেকৈ বিদুৰ ভাই ষ্টাৰ্ট কৰিছিলে সিহঁতে সুব্ৰততে। তাৰপিছত গোটেইখিনি এই এক্টৰ্ছখিনি চব তাতেই আছিল। চ' এতিয়া নিজে মানে লিখিলে সুব্ৰততে, এক্টিং কৰিলে, আৰু মানুহে ইমান ভাল পাব বুলি একচুৱেলি কল্পনা কৰা নাছিলে। আৰু মানুহে একচুৱেলি গালি দিব বুলি ভাবি নিজৰ নাম চামবিলাক চব চেঞ্জ কৰি লৈছিলে, যে সুব্ৰতে কৰিলে SUV, প্ৰডিউচাৰৰ নাম তাত আছিলে আৰহাজ, মানে অৰ্ণৱ হাজৰিকা একচুৱেলি শ্বৰ্ট ফৰ্ম। চ' তেনেকৈ তেওঁলোকে মানে ভাবিছিলে মানুহে কি ধৰণে লয়, গালি দিব পাৰে বা সেইকাৰণে নাম চেঞ্জ কৰি লৈছিলে। গতিকে নিজৰ নামবোৰ অলপ বেলেগকৈ দিছিল তেওঁলোকে। তো তাৰ পৰাই সুব্ৰত কাকতি গৈ SUV হৈ থাকিলে, ইমান পপুলাৰ হৈ গ'ল। সুব্ৰতক চবে এতিয়া SUV দা বুলিয়ে মাতে। চ' তাৰপিছতে সিহঁতে ৰঘুপতি, নহয় ৰঘুপতি একচুৱেলি তাৰ আগতে হৈছিলে, কিন্তু লকডাউনৰ সময়ত সিহঁতে বিদুৰ ভাই এখন কৰিলে, আৰু ৰাইজে বিৰাট ভাল পালে। চাৰিওফালে বিদুৰ ভাই মানে নামটো এটা প্ৰচাৰ হ'ল। আৰু তাৰপিছতে চিনেমাখনৰ কথা ভাবা হ'ল, সিহঁতে গোটেইখিনিয়ে লগ হৈ ভাবিলে যে চিনেমা কৰিলে কিন্তু তাত এলিমেণ্টছ অকণমান আৰু বেলেগ হ'ব লাগিব। কাৰণ সেই ইউটিউবত চোৱা এটা কণ্টেণ্ট আৰু হলত আহি চোৱা এটা কণ্টেণ্টৰ মাজত ডেফিনেটলি তাত ডিফাৰেঞ্চ থাকিব। তো হলত কিয় আহিব মানুহ, সেইটো এটা ডাঙৰ প্ৰশ্ন। সেই বিদুৰ ভাইখন যিহেতু ষ্টৰি লাইনটো তেনেকুৱাই, ইউটিউবত চাইছে, গতিকে সেই একেটা বস্তু তেনেকুৱা ধৰণৰ চাবলৈ হলত কিয় আহিব। চ' তাতকৈ বেলেগ কৰিব লাগিব। চ' এইটো মাষ্টাৰ মাইণ্ড একদম সুব্ৰত কাকতি আৰু আমাৰ জ্যোতিষ্মান চেতিয়া দুইজনে ইমান ধুনীয়াকৈ গোটেই স্ক্ৰিপ্টিঙৰ কামখিনি, স্ক্ৰীন প্লে, ডাইলগছ গোটেইখিনি কাম কৰিছে যে মানুহে এক ছেকেণ্ডো তুমি যদি মাইণ্ডটো তাৰমানে তাৰ পৰা আঁতৰাব নোৱাৰি, মানে ধৰি ৰাখিছে। আৰু কেতিয়া বিৰতি আহে মানুহ গম নাপায়, কেতিয়া শেষ হৈ যায় মানুহ গম নাপায়। মই নিজে চাই মোৰ তেনেকুৱা লাগিছে, ইছৰাম শেষ হৈ গ'ল নেকি, মোৰ এনেকুৱা লাগিছে, আৰু অলপ চাব মন আছিল, শেষে হৈ থাকিলে। কিছুমান দুবাৰো চাইছে, 2-3 চাইছে। আমি লগ পাইছোঁ হলবিলাকত মানুহক, ডিব্ৰুগড়ত, মৰাণত, বোলো আমি যেতিয়া সোমাওঁ কিছুমান হলত, আমি মানে তাত হাফ টাইমতো সোমাইছোঁ, ইণ্টাৰভেলত সোমাইছোঁ। ত' ইণ্টাৰভেলত সোমোৱাৰ পিছত যেতিয়া চিনেমা ষ্টাৰ্ট হয়, বহুত মানুহ ওলাই, ল'ৰা ছোৱালীবিলাক ওলাই পেলাই আমাৰ লগত ফটো উঠি আছে। মই বোলো তোমালোকে চিনেমাখন নোচোৱাকৈ, দাদা অলৰেডি 2বাৰ চালোঁ, আজি আকৌ আহিছোঁ, তাৰমানে আছে, গতিকে ফটোটো উঠি যাওঁ। ত' ভাল লাগে এনেকুৱা হ'লে। আৰু অসমীয়া ইণ্ডাষ্ট্ৰিটো আগতেতো আমাৰ বলিউডৰ লগত ফেৰ মাৰি থকা এটা ইণ্ডাষ্ট্ৰি আছিলে এটা সময়ত। বলিউডত যেনেকুৱা চিনেমা হয়, আমাৰ ইয়াতো ছেম কোৱালিটি চিনেমা আহে, ধুনীয়া। মাজতে অকণমান ডাউনফল আহিল, চব বস্তু সদায় একে নাযায় বাৰু প্ৰতিটো ইণ্ডাষ্ট্ৰিতে। আজি কানাড়া ইণ্ডাষ্ট্ৰি আগতে নাছিলে, এতিয়া যিটো ইণ্ডাষ্ট্ৰি তেওঁলোকে মানে বনাইছে, এইটো কিমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰি বনাই দিলে। ডাবিং কৰিয়ে তেওঁলোকেও চিনেমাবিলাক ডাব হয় হিন্দীত, হিন্দীত ডাব হয়, বাট কানাড়া চিনেমাই মানে চলি যায়, KGF কেনেকুৱা চলিছে। চ' তেনেকুৱা কথা। এতিয়া আমাৰ অসমীয়া
ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কাৰণেও সুব্ৰত এটা গিফ্ট আছে সুব্ৰত কাকতি এটা গিফ্ট হয় গতিকে সুব্ৰতে মই ভাবোঁ বহুত ভাল ভাল কাম কৰিবলৈ আছে এয়া আৰম্ভণি গতিকে মই ৰাইজৰ পৰা সুব্ৰতৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ গোটেই টীমটোৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ যাতে এই টীমটোৱে ৰাইজক যি মনোৰঞ্জন দিছে যি আনন্দ দিছে এই আনন্দ যাতে সদায় দি থাকে আৰু মানে মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰোঁ আৰু ভগৱানক সেইটোৱে প্ৰাৰ্থনা কৰোঁ এই গ্ৰুপটো এনেদৰে থাকক সদায় ভালকৈ কাম কৰি যাওক এইখন চিনেমাত যদি আমি চাব যাওঁ কোনো ডাঙৰ কাষ্টিং নাই বা কোনো ডাঙৰ নাম নাই যে অমুকৰ কাৰণে চিনেমাখন কিছুমান হিৰোৰ নামতে অলপ চলি যায় বা এইখন এনেকুৱা এটা চিনেমা য'ত অকল সেই অভিনেতা আৰু স্ক্ৰিপ্ট ডাইৰেকশ্যন মিউজিক আৰু আপোনালোকৰ গানৰ কথা ক'ব নালাগে চিনেমাটোগ্ৰাফী খুব ভাল হৈছে টেকনিকেল টিম গোটেইখিনি মানে একচুৱেল চিনেমা হৈছে এইখন একচুৱেল চিনেমা হৈছে যদি এজ এ অডিয়েঞ্চ চাওঁ বা চিনেমা চোৱা যদি কোনোবা ভাল মানুহ হয় তেওঁ কিন্তু ক'ব এইটো যে এখন চিনেমা হৈছে এইখন হয় হয় ডেফিনেটলি কোনো নামত চলা নাই একমাত্ৰ তেওঁলোকৰ অভিনয় আৰু কেমেৰাৰ পিছফালে থকা মানুহখিনিৰ কাৰণে এইখন চিনেমা চলি গৈছে আচলতে মেইন হিৰো গোটেই স্ক্ৰিপ্টখনে চিনেমাখনৰ মেইন হিৰো স্ক্ৰিপ্টখন গতিকে ৰাইজে আদৰি লৈছে পুতুককৈ আৰু তেওঁলোকে সাংঘাতিক অভিনয় কৰিছে গোটেইকেইজন এক্টৰ তেওঁলোকে নাটক কৰা এমেচাৰৰ পৰা অহা ল'ৰা ছোৱালী কেইবাজনেতো ডিগ্ৰীও কৰিছে এক্টিঙত গতিকে খুব প্ৰতিভাৱান ল'ৰা ছোৱালী গোটেইখিনি আৰু খুব কষ্ট কৰিছে গোটেই চিনেমাখন চাইছে মানুহে গম পাইছে যে চিনেমাখন বেছি ৰাতিৰ শ্বট খুব বেছি গতিকে গোটেই ৰাতি সেই ঠাণ্ডা দিনত ডিচেম্বৰ জানুৱাৰী মাহত শ্বুট কৰিছে তেওঁলোকে গোটেই ৰাতি মই এদিন গৈ পেলাই মোৰ অৱস্থা বেয়া হৈ গৈছে মই গাড়ীত সোমাই থাকিলোঁ মানে ইমান ঠাণ্ডা তো তেওঁলোকে তেনেকৈ শ্বুট কৰিছে কষ্ট কৰিছে গোটেইখিনি ধেমালি নহয় আৰু সেইখিনিতো ফল গোটেই অসমবাসীয়ে দিছে এতিয়া ৰাইজে মৰম দিছে সেইকাৰণে এতিয়া মানে ভাল লাগিছে যে কষ্টৰ ফল ৰাইজে যে লৈছে সেইটোৱে অকল ইণ্ডাষ্ট্ৰিও বহুত ডাঙৰ হৈ গ'ল আৰু হ'ব এতিয়া মানুহে সাহস পাব কিছুমান বেলেগেও এনেকৈ ভাবিবলৈ সাহস পাব ভাল কাম কৰা ডাঙৰ কথা ইণ্ডাষ্ট্ৰিটোৰ কাৰণে সেইটো এইখন চিনেমাই প্ৰমাণ কৰি দিলে যে ভাল কণ্টেণ্ট ভাল বস্তু অলৱেজ ল'ব তাৰ থাকিলেও ল'ব বা নাথাকিলেও ল'ব আজিকালি বাহিৰৰ যদি আমি OTT প্লেটফৰ্ম চাব যাওঁ এমাজনে হওক নেটফ্লিক্সে হওক কেইবাটা যদি চিৰিজৰ নাম কওঁ পঞ্চায়ত হওক মিৰ্জাপুৰ ফেমিলি মেন তেনেকুৱা চিনেমা লাপাতা লেডিজ চিনেমা এই ক'ৰবাত মই সেইবিলাকৰ লগত মই পাৰ্চনেলি এইখন চিনেমাও তাতে মই মানে ইনভলভ কৰিব খোজোঁ যে এই অভিনেতাখিনিয়েও কিন্তু চিনেমাখন চালে মানে গোটেই কণ্টেণ্টটো নেশ্যনেল পেন ইণ্ডিয়া এটা কণ্টেণ্ট এই কণ্টেণ্টটো যদি বাহিৰতো মানুহে চাই নহয় লেংগুৱেজটো যদি বুজি পাব পাৰি নহয় চবে চাব কিন্তু চাব চিনেমা সেইকাৰণে সেইটোৱে মই সুধিব গৈ আছিলোঁ যে আমি বিচাৰোঁ বা আপোনালোকে কি বিচাৰে নাজানো এজ এ ফেন চিনেমাখনৰ ফেন হিচাপে বিচাৰোঁ যে এইখন চিনেমা OTT প্লেটফৰ্মত আহক আৰু ইণ্ডিয়াৰ প্ৰত্যেকজন মানুহে এবাৰ চাওক তাৰপিছত তেওঁলোকে ভাল পায় বেয়া পায় ফিডবেক দিলে হয়তো চাগে আপোনালোকে তাতকৈ আৰু কিবা কৰিব পাৰিব ডেফিনেটলি চাওক প্ৰথম এইটো ছেকেণ্ড কাম গ্ৰুপটোৰ প্ৰথম শ্ৰী ৰঘুপতি কৰিলে ছেকেণ্ড বিদুৰ ভাই চিনেমাখন গতিকে ভুলভ্ৰান্তি হোৱাটো স্বাভাৱিক কথা কাৰণ কোনো বস্তু এটা এবাৰতে পাৰফেক্ট কৰাটো ইমান সহজ নহয় টান কাম মানে আমাৰ নিজৰ জীৱনতে নিজেই কিমান ভুল হৈ থাকে এখন চিনেমা আমি নিজে দিনটোত কিমানটা ভুল কৰি থাকোঁ তো তেনেকুৱা ধৰণৰ কথাটো ময়ো বিচাৰোঁ এজ এ টিম মেম্বাৰ বিদুৰ ভাইৰ এজ এ টিম মেম্বাৰ প্লাছ চিনেমাখনৰ ময়ো এজন ফেন আৰু আই থিংক জড়িত আছোঁ কিন্তু মই চিনেমাখন চাই নিজেও এটা ফেন হৈছোঁ মানে চিনেমাখনৰ চ' মই ভাবোঁ যে এইটো কণ্টেণ্ট ইণ্ডিয়াৰ বেলেগ প্লেটফৰ্মত আহিব লাগে বা বেলেগ মানুহে চাব লাগে ইণ্ডিয়াৰ আমাৰ বেলেগ জেগাবিলাকত চাব লাগে এইটো কণ্টেণ্ট কিন্তু নেশ্যনেল হৈছে এইটো কথা খাটাং আৰু এইটো বিচাৰোঁ যাতে তেওঁলোকেও গম পাওক অসমতো এনেকুৱা কণ্টেণ্ট বনাব পাৰে আৰু অসমত ডিৰেক্টৰ অসমতো আছে এনেকুৱা এটা টীম অসমতো আছে চ' সেইটোৱে বিচাৰোঁ যাতে OTT প্লেটফৰ্মতো আহক তেতিয়া আমি প্ৰাউডলি ক'ব পাৰিম বাহিৰত গৈ আমাৰ এখন চিনেমা হৈ থাকি যায় নহ'লে আমাৰ অসমীয়া চিনেমাবোৰ আগতেও এনেকুৱা হৈছে কিছুমান মানুহ যিবিলাক বিদেশত আছে বিদেশত থকা মানুহখিনি ইয়াত চিনেমাখন এমাহ দুমাহ চলি পেলাই গুচি যোৱাৰ পিছত তেওঁলোকে ক'তো চাব নাপায় আমাক শ্ৰী ৰঘুপতিৰ সময়তো কৈছে মই লাষ্ট টাইম US যাওঁতেও মই চব মানুহে কৈছে যে আমি ৰঘুপতিখন কেনেকৈ চাব পাম ক'ৰবাত আছে নেকি কোনো OTT প্লেটফৰ্মে হওক বা কিবা কাৰণত সেইখিনি সময়ত নোৱাৰিলে ব্যস্ততাৰ কাৰণে পিছত আমি এতিয়া ক'ত চাব পাম কিবা উপায় আছে নেকি তো আমিতো উপায় একো দিব পৰা নাই কিন্তু OTT এটাত থাকিলে
মানুহ ক'ব পাৰি অমুকত আছে আপুনিতো ছাবস্ক্ৰাইব কৰি লওক চাই লওক, তেতিয়া তেওঁলোকেও চাব পাৰিব বস্তুটো থাকিও গ'ল। এজ এ ফেন আপুনি ৰিচেণ্টলি কৈছে যে মই চিনেমাখনৰ ফেন, যদি আপুনি চিনেমাখনত ইয়াত চিনেমাখনত একো নাই যে মই শুধৰাব লগা, আপুনি কি বিচাৰে যে এইখিনি ঠাইত যদি আৰু কিবা এটা হ'লে আৰু ভাল হ'লে হয়? নাই মই ইমান চিনেমাৰ নহয় বাৰু, চিনেমাৰ ইমান মোৰ কাৰণে এইটো সম্ভৱ নহয়। মই এজ এ এণ্টাৰটেইনমেণ্ট চাইছোঁ, গোটেই চিনেমাখন ইম'চনেলি চাইছোঁ। যি আহিছে তাত মই ভুল ক্ৰুটি বিচাৰিবলৈ যোৱাই নাই প্ৰথম কথা। গতিকে ভাল পাইছোঁ নে নাই, মোক ভাল লাগিছে নে নাই, সেইটো মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট কথা। মই কোনো চিনেমাই তেনেকৈ নাচাওঁ, ভুল বিচাৰিবলৈ মই চাবলৈ নাযাওঁৱে। মই খালি মই পইচা দিছোঁ এণ্টাৰটেইনমেণ্টৰ কাৰণে চিনেমাখন চাব যাওঁ, পইচা উচুল পপকৰ্ণ খাম, চিনেমা চাম, এনজয় কৰি ঘূৰি আহিম। ম'টোটো হ'ল সেইটো। চ' গতিকে মই কিন্তু বিৰাট ভাল পাইছোঁ ফ্ল'টো। মই ক'লোঁ নহয়, কেতিয়া বিৰতি আহি গ'ল, কেতিয়া ইণ্টাৰভেল আহিল গম নাপালোঁ। ক'ত ছাছপেঞ্চ সোমাই সেইটোও গম নাপায়। ছাছপেঞ্চ ক'ত প্ৰথম এটা চিৰিয়াছ ডাইলগ আছে পিছ মুহূৰ্তত, তুমি যিটো ক'লা অলপ পিছতে হাঁহি উঠে, এই কান্দোন, এই হাঁহি, মানে ইমান বেলেঞ্চ স্ক্ৰিপ্ট এটা হৈছে নহয়, সাংঘাতিক। মানে এইকেইটা ল'ৰা নহয় বহুত ডাঙৰ ডাঙৰ কাম কৰিব। আৰু ভৱিষ্যত গম পায় ন মানুহ, এটা কথা আছে যে জিমুলা বাৰে তাৰ দুপাততে সেইটো চাইন এণ্ড চিমটমটো ওলাই গৈছে। চিনটোতো আমি দেখা পাইছিলোঁ যেতিয়া আমি স্ৱাগ বিহু কৰিছিলোঁ। মোৰ আপোনাৰ এটা গান কৰিছিলে স্ৱাগ বিহু, তেতিয়া সুমনৰ এইটো মোৰ লগত কৰা আমি প্ৰথমটো কাম। চ' তেতিয়াই তাৰ চিন্তাধাৰাবিলাক বেলেগ আছিলে। চ' তেতিয়াই গম পাইছোঁ যে এই ল'ৰাটোৰ ভিজনটো বেলেগ হয়। আমি যিটো বস্তু যেনেকৈ বা কমন মানুহ এজনে এটা বস্তু ফুল এপাহ যেনেকৈ দেখে, সুব্ৰতে বেলেগকৈ দেখে। মানে গছৰ পাত এটা বেলেগকৈ দেখিব, মানে ভিজনটো বেলেগ। চ' এইটো এটা ডাঙৰ কথা, ভাল কথা, এপ্ৰিচিয়েট কৰিব লাগে। আৰু সি কৰি প্ৰমাণ কৰি দেখুৱাইছে, ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে সুব্ৰতে। আৰু আপুনি কেনেকৈ এছ'চিয়েট হৈছিলে চিনেমাখনত? চিনেমাখনত এছ'চিয়েট মানে কি, আজি সুব্ৰতৰ গোটেই টিমটোৰ লগত মই 18ৰ পৰা কাম কৰি আছোঁ। 18ৰ পৰা একচুৱেলি ভিডিঅ' কৰিছোঁ, তাৰ আগৰ 16ৰ পৰা আমি ইজনে সিজনক জানো। 2016ত মই লগ পাইছিলোঁ, সুব্ৰত হওক, অৰ্ণৱ, মানে আৰু শুভ্ৰ বুলি এজন আছিলে, সি এতিয়া ব্যৱসায় কৰে, গোলাঘাটতে থাকে। তো গোটেই টিমটো, নিতুমণি, ত্ৰৈলোক্য, গোটেইখিনি ল'ৰা, পংকজ মহন্ত মেনেজাৰ হৈছে। চ' গোটেইখিনি মানুহ তেতিয়াৰ পৰাই চিনি পাওঁ, একেলগে কথা পাতোঁ, কাম কৰি থাকোঁ। আৰু 18ৰ আগতে এই প্ৰণয়, যিজন আমাৰ সংগীত পৰিচালক, এই প্ৰণয়ক মোক সুব্ৰতে চিনাকি কৰি দিছিলে। সুব্ৰতে চিনাকি কৰি ক'লে যে এই ল'ৰাটো বৰ ভাল কাম কৰে, আপুনি কিন্তু মানে ট্ৰাই কৰিব পাৰে, আপুনি নতুন গান চান কিবা কৰি থাকিলে এই ল'ৰাটো চাব পাৰে দি পেলাই। মোৰ ঠিক আছে, হ'ব কৰোঁ বোলে, তুমি কৈছা যেতিয়া ঠিকে আছে। গৈ প্ৰণয়ক লগ পালোঁ, প্ৰণয়েও খুব ভালকৈ আমাৰ স্ৱাগ বিহুটো কৰিলে সেইখিনি সময়ত। তাৰপিছত মই প্ৰণয়ৰ লগত কাম কৰি আছোঁ এভৰি ইয়াৰ। তাৰপিছত ৰঘুপতি কৰিলে এই প্ৰথম ফিল্ম। চ' প্ৰণয়ো এজন এনেকুৱা ল'ৰা যিয়ে মানে খুব গভীৰকৈ চিন্তা কৰে সংগীতটো, মানে সাংঘাতিক পঢ়া শুনা কৰে, সংগীতৰ বিষয়ে চৰ্চা কৰে। আমি কথা পাতোঁ, আমি যেতিয়াই লগ পাওঁ আমি মানে খুবুটীয়া কথা বহুত পাতোঁ, ধেমালিও কৰোঁ, কিন্তু কিছুমান এনেকুৱা কথা আমাৰ ডিছকাছ হয় যিবিলাক কথা আমি পাতি থাকিব লাগে একচুৱেলি লগ হয়। আজিকালি আগৰ নিচিনা আড্ডাটো নাইকিয়া হৈছে। আগতে ষ্টুডিঅ'ত গৈছিল বা কিবা ক্লাব ঘৰ আছিল য'ত হাৰমনিয়াম তবলা লৈ পেলাই মানুহে জলচা কৰিছিল, প্ৰেক্টিছ কৰিছিলে। এতিয়া সেইবিলাক ছিষ্টেম কমি গ'ল, কাৰো সময় নাইকিয়া হ'ল নহয়। তো এতিয়া তেনেকুৱা আমি লগ পালে মানে কথা চথাবিলাক পাতোঁ আৰু কি কৰিব লাগিব, কি কৰা ভাল, এনেকুৱা। আৰু সিহঁত বিৰাট ক্ৰিয়েটিভ চিন্তাবিলাক, ভাল লাগে সিহঁতৰ লগত বহি। গতিকে গোটেই টিমটো মই তেনেকৈ লগ পাইছিলোঁ। আৰু তেতিয়াৰ পৰা আমাৰ বণ্ডিংটো চলি থাকিলে। আমি স্ৱাগ বিহু কৰিলোঁ, চুগাৰ ফ্ৰী কৰিলোঁ, অঞ্জনা কৰিলোঁ, তাৰপিছত বাহুম্বা কৰিলোঁ গান, তাৰ মাজতে ৰঘুপতিৰ গান গালোঁ। চ' আমি ইটো সিটোৰ লগত এনি টাইম জড়িত হৈ থাকোঁ। মোকো সিহঁতে তাৰমানে নিজৰ এটা, যদিও মই গোলাঘাটৰ নহয়, এটা ফেমিলিৰ নিচিনা হৈ গ'লোঁ। আৰু গোলাঘাটৰ নিচিনাই লাগে কেতিয়াবা কেতিয়াবা নিজকে। য'ত বিদুৰ ভাইৰ লগত জড়িত মানে কি, চিনেমাত প্ৰথমতে গান আহিলে, গানৰ কথা আহিলে। চিনেমাত আহিছিলে নে ৱেব ছিৰিজত আহিছিলে আপোনাৰ? নাই, ৱেব ছিৰিজটোত মই তেনেকৈ জড়িত নাছিলোঁ। তেতিয়াতো লকডাউনত মইতো গুৱাহাটীত ফচি আছিলোঁ, মই কৈছোঁৱেই। ৱেব ছিৰিজটো সিহঁতে নিজে নিৰ্মাণ কৰিছে, টোটেলি নিজে কৰিছে। তো মোৰ তাত একো হাতেই নাই। কিন্তু চিনেমাখনৰ ক্ষেত্ৰত প্ৰথমতে গানৰ কথা আহিলে, প্ৰণয়ৰ লগত আমি গানৰ কাৰণে বহিছিলোঁ। গান কম্প'জ, মই কিবা এটা বেলেগ গান নিজৰ কাৰণে কম্প'জ কৰিবলৈ লৈ গৈছিলোঁ প্ৰণয় তাত। তাৰপিছতে সুব্ৰতৰ খুব ভাল লাগিল গানটো অকণমান, এই দে ভগৱান এই যিটো গীত, চবচে হিট গান আই থিংক সেইটো এটা। দুইটা গানে বেলেগ বেলেগ
আমি গানৰ কাম কৰি থাকোঁতে কিবা এটা নিজৰ গানৰ কাৰণে গৈছিলোঁ, সেইটো সুব্ৰতে খুব ভাল বোলো এই গানটো চিনেমাত লৈ লওঁ নহ'লে এই দে ভগৱান সেইটো মই নিজৰ কাৰণে নিজৰ কাৰণে বনাইছিলোঁ কৰিছিলোঁ। গোটেই সুৰটো নহয়, পিছত আমি সুৰটো অকণমান ইফাল সিফাল কৰিলোঁ, প্ৰণয়েও তাত নিজৰ ইনপুট দিলে, প্ৰণয় মই দুয়োটাই বহি কম্প'জ কৰিলোঁ বেলেগকৈ, সুব্ৰতেও তাত ইনপুট দিছে, সুব্ৰতে নিজে লিখিছেও আৰু হুক পাৰ্টটো সি নিজে টিউনো সুৰো কৰিছে। চ' গোটেইকেইটাই বহি তেনেকৈ গানৰ কামটো হ'ল প্ৰথম। তো গানৰ কাম হোৱাৰ পিছত আমাৰ মানে কি আছিলে, এই চিনেমাখন কৰাৰ আগতে আমাৰ খুব এটা হেৰি আছিলে, মানে টেনশ্যন এটা হৈ আছিল যে আমি পইচাটো কেনেকৈ উঠাম, প্ৰডিউচাৰটো আমাক এজন লাগিব চিনেমাখনৰ কাৰণে। তো এনেকৈ নতুন কাষ্টক লৈ পেলাই কোনোবা আগ্ৰহী হ'ব নে নহ'ব এইটো এটা ডাউটফুল, কাৰণ ইণ্ডাষ্ট্ৰীত আমাৰ এনেই প্ৰডিউচাৰ নাপায়, এনেই প্ৰডিউচাৰ নাই, তাতে আৰু ষ্টাৰ নাই, এইটো এটা খুব ডাঙৰ চেলেঞ্জ আহি গ'ল। তাৰপিছত অৰ্ণৱে আৰু সুব্ৰতে দুয়োটাই কথা পাতিলে। অৰ্ণৱে কিন্তু তাক ভৰসা দিলে যে তুমি আগবাঢ়া, তুমি বিদুৰ ভাই কৰা, আমি কিবা এটা ব্যৱস্থা কৰিম। তো আমাৰ হাতত অৰ্ণৱে মানে কৈছে আমাৰ হাতত দীক্ষুদা আছে, আচুৰ্যদা আছে, দুজন আছে আমাৰ, বাকী আৰু মই কথা পাতিম। তো আমাৰ মাজতে আমি 12জন প্ৰডিউচাৰ, 12জন কো প্ৰডিউচাৰ। অ'কে মেইন প্ৰডিউচাৰ কোন? অৰ্ণৱ হাজৰিকা। অৰ্ণৱ হাজৰিকা এই হেৰিখনৰো প্ৰডিউচাৰ, মানে ৱেব ছিৰিজখনৰো প্ৰডিউচাৰ। তো আমি লগ হ'লোঁ 12জন, আমাৰ গোটেইখিনি ভাইটি, গোটেই চিনাকি আমাৰ মাজত। নিজৰ মাজতে আচুৰ্য পইচা দিলে, মই পইচা দিলোঁ, আমাৰ ডিজিটেল যিজনে চাই মনোজ বৰাইক, মনোজে দিলে, ভাৰ্গৱ বুলি ভাইটি এটা আছে, সোণাৰী হলৰ মালিকে পইচা দিলে, মানে হলৰ মালিকেও পইচা দিছে। তেওঁৰ ফুল ফেইথ আছিলে সুব্ৰতৰ ওপৰত বা এই চিনেমাখনৰ ওপৰত, ষ্টৰিটোৰ ওপৰত যে এইখন চিনেমা যাব। চ' তেনেকৈ আমি 12জন লগ হ'লোঁ। শৈলেন শৰ্মা আছে, তেখেতেও কো প্ৰডিউচাৰ হৈ আছে। মানে আমি এনেকৈ লগ হৈ গ'লোঁ, মোৰ টেনশ্যনে একো নহ'ল। আৰু প্ৰডিউচাৰ নাই আমাৰ, আমি নিজৰ ভাগে আমি কেতিয়াও সুধিবলৈও নাযাওঁ কিহত ক'ত কিমান খৰচ হৈছে, কোনেও সোধা নাই আজিলৈকে। আমি ফ্ৰী হেণ্ড পাইছিলে, তেওঁ ফ্ৰী হেণ্ড, সেইকাৰণে নিজৰ মাজত কৰা গ'ল। চ' সুব্ৰতে ধুনীয়াকৈ কৰিলে। আমি কোনোদিন সোধাও নাই কেইটকা খৰচা হৈছে, কি কথা হৈছে, ক'ত খৰচা হৈছে, মানে লাগিলে আৰু দিমহে, এনেকুৱা টাইপ এটা হৈছে। আৰু এইটো টীমৰ ওপৰত যথেষ্টখিনি বিশ্বাস আছে আৰু সদায় থাকিব। গতিকে যিমান যি পাৰি আমি লগত সদায় থকাৰ মানে লগত থাকিম আৰু সদায়। টিম ৱৰ্ক কৰিলে সেইটো এটা প্লাছ পইণ্ট এটা আছে যে ভাল প্ৰডাক্ট ওলায়, আৰু চবৰে অলপ ইনভলভনেছ থাকিলে বস্তুখিনি অলপ ভাল ওলায়। আৰু তেওঁ ফ্ৰী হেণ্ড পাইছে, প্ৰডিউচাৰ গিৰিটো পোৱা নাই আৰু ইয়াতে কোনো প্ৰডিউচাৰ গিৰি পোৱা নাই, নিজৰ মতে নিজে কাম কৰিছে চবে। আৰু আমাৰ বিজেতাই মেকআপৰ কাম কৰিছে, তেওঁ কৰিছে গোটেই চিনেমা। ৰঘুপতিও তাই কৰিছিল সুব্ৰতৰ, এতিয়া বিদুৰ ভাইখন তাই কৰিলে, কষ্টিউম কৰিছে, জুৰি, মানে গোটেই টিমটো এটা ফেমিলি হৈছে, প্লাছ পইণ্ট, সেইটোৱে প্লাছ পইণ্ট। আৰু এইখানে চিনেমাৰ কথা পাতি আছোঁ, তো এটা কুৱেশ্যন মই অহাৰ আগতে মই ষ্টৰি লগাইছিলোঁ ইনষ্টাগ্ৰামত যে কিবা কুৱেশ্যন আছে নেকি বিদুৰ ভাই ৰিলেটেড বা দীক্ষুদা ৰিলেটেড কিবা আছে নেকি। এটা কুৱেশ্যন আছিলে যে ছাছপেন্সটো থাকি গ'ল, মই নকওঁ কোনখিনিত আছে, কাৰণ বহুতে চাগে চোৱা নাই, তেওঁলোকে চাওক, ছেকেণ্ড পাৰ্ট আহিব নেকি? সেইটো এতিয়াও আমি একো কথা পাতা নাই। আমি মানে গোটেইখিনি সময় পোৱা নাই একচুৱেলি। চিনেমা ৰিলিজৰ পৰা এতিয়ালৈ মই কালিলৈকেতো ঘূৰিয়ে আছোঁ, মই কালি ৰাতি আহি পাইছোঁ। চ' আৰু চাগে অকণমান আমাৰ টুৰ থাকিব ইফাল সিফাল। আমি মানুহখিনি লগ পাই মানে খুব ভাল লাগি আছে। হলত যিখিনি মানুহ আহিছে আমাক সঁহাৰি জনাইছে, চ' তেওঁলোকক লগ কৰাটো এটা মানে ডিউটি যেন লাগিছে, ভাল লাগিছে। মানুহখিনিও আমাক দেখা পালে, আমাক লগ পালে ভাল পালে। চিনেমাখন আমাৰ চাইছে, আমাক তেওঁলোকেইতো চিনেমাখনক হিট কৰিছে, ৰাইজে হিট কৰিছে, গতিকে তেওঁলোকক লগ পাব লাগিবতো। চাওঁ এতিয়া কথা পাতিবই। প্ৰথমতে সুব্ৰতে মানে আজি কিমান মাহ হ'ল ভালকৈ খোৱাই নাই, সুব্ৰত বা আমাৰ প্ৰণয়হঁত কোনেও খোৱা নাই। গতিকে এতিয়া তেওঁলোকে অলপমান ৰিলেক্স হ'ব বিচাৰিছে, অলপ সময় ল'ব লাগিব, এটলিষ্ট কেইদিনমান তেওঁলোকে ৰেষ্ট লওক, তাৰপিছত কি ভাবে আৰু এইটো সুব্ৰতৰ লগত ডিছকাছ কৰিহে গম পোৱা যাব। এতিয়া চিনেমাৰ কথা বহুত পাতিলোঁ, আৰু আপুনি সন্মুখত বহিব আৰু আপোনাৰ জীৱনৰ কথা। এতিয়াতো বৰ্তমান এটা মোৰ ফেন মমেণ্ট, কাৰণ আজি পডকাষ্ট কৰিম, সেইটো এটা ইয়াতে যিমানকেইটা বহি আছে, আই থিংক এইটো পডকাষ্টটো চবতছে বেছি মানুহ আহিছে কজ অফ আপুনি। এভৰি ওৱান হিউজ ফেন। মানে এইকেইদিন আমাৰ এটা সৰু গ্ৰুপ এটা আছে, তাতে ৰাতি 12টা, 1টা, 2টা, 3টাত অকল আপোনাৰ ভিডিঅ', আপোনাৰ ফটো, কি ক'ম আৰু। সেই দিনৰ পৰা যেতিয়া আহোয়া গানটো আহে, আমি তেতিয়া নিউজ লাইভৰ এটা প্ৰগ্ৰাম মই চাইছিলোঁ। মই তেতিয়া আই থিংক ক্লাছ 6-7ত পঢ়োঁ। তো তেতিয়াই নিউজ লাইভত এটা নিউ ইয়েৰৰ প্লেনিং আহে যে, নিউ ইয়েৰ
তাতে আপোনাক চাইছিলোঁ যে আহৈয়া গান আৰু সেইটো সময়ৰ গান ষ্টিল আজিলৈকে য'তেই যাওঁ য'তেই শুনো ছেম ফ্লেভাৰ পাওঁ মানে সেই এনাৰ্জিটো আজি বজালেও একেই পাওঁ আপুনি অহাৰ আগতে আমি ৰুমত বজাইছিলোঁ এটা এনাৰ্জি ক্ৰিয়েট কৰাৰ কাৰণে চ' ছেম ফ্লেভাৰ পাওঁ গানটো এতিয়াও ডেকা হৈ আছে ন এতিয়াও আৰু আপুনিতো তেতিয়া আপুনি আই থিংক আৰু ডে বাই ডে আপুনি য়াং হৈ আছে এতিয়াতো বয়স মোতকৈ সৰু সৰু লাগি আছে চিনেমাখনত আপুনি হিৰ' হ'ব লাগিছিলে থেংক ইউ নাই তেনেকুৱা কেৰেক্টাৰ নাই চাগে সেইকাৰণে দিয়া নাই কাৰণে তেওঁলোকে পাৰফেক্ট অ'কে চ' এতিয়া যেতিয়া আপুনি মিউজিক ভিডিঅ'টো আহে মই ক'লোৱে আপোনাক যে সেই তেতিয়াও চাইছোঁ মই ক্লাছ 6-7 মই বুঢ়া হৈ গ'লোঁ কিন্তু আপুনি এনেকৈ আছে ইমান ধুনীয়া লাগে তো আজিকালি যিবিলাক মিউজিক ভিডিঅ' আহি আছে বা মিউজিক গানবিলাক আহি আছে ন আমি 2 দিন বা 3 দিন পিছত আই থিংক আমনি লাগি যায় কিন্তু আপুনি যেতিয়া গান বনাইছিলে বা সেই টাইমৰ মানুহখিনিয়ে যিখিনি কণ্টেণ্ট ক্ৰিয়েট কৰিছিলে আজিও আমি শুনি থাকোঁ আপোনাৰ বাৰিষাৰে বৰষুণ দিলে আপোনাৰ গানটো আহে অলপ ফূৰ্তি কৰিব মন গ'লে আহৈয়া গান আহে পাগলা দিয়া আহে প্ৰেম কৰিব গ'লে যাযাবৰী প্ৰিয়া আহে গানখিনিত মানে সদায় শুনিব পাৰি সেই তেতিয়া আৰু এতিয়াৰ মাজত কি ডিফাৰেঞ্চ হৈ গ'ল সেইটো কোৱাটো টান অলপমান সময়ৰ কথা থাকে কিছুমান পৰিস্থিতিৰ কথা থাকে আমাৰ সেইখিনি সময়ত আমাৰতো এনেকুৱা ছ'চিয়েল মিডিয়া বা এনেকুৱা হেৰি নাছিলে সুবিধাই নাছিল চ' আমি সেই টেপ শুনি বা কেছেট শুনি তেনেকৈ শিকিছিলোঁ আৰু মানে আমি ষ্টুডিঅ'ত গ'লেও মানে আমি বাহিৰত ৰখি থাকিব লগা আছিল মই ভিতৰত সোমাবলৈ ভয় লাগে ইমান এটা মন্দিৰৰ নিচিনা ঠাই আমাৰ ভয় লাগে মানে ভিতৰত কোন ডাঙৰ ডাঙৰ মানুহ কাম কৰি আছে নাযাওঁ গান আহিব পাৰে এতিয়া বস্তুবিলাক বহুত ইজি হৈ গ'ল ইজি হোৱাৰ লগতে তাৰমানে এতিয়া ঘৰে ঘৰে ছেটআপ চবৰে কম্পিউটাৰ আছে ছেটআপ আছে আৰু ল'ৰাবিলাক বহুত টেলেণ্টেডো হৈছে আজি নিউ জেনেৰেশ্যন বহুত টেলেণ্টেড তেওঁলোকে নিজে গোটেইখিনি কৰাৰ চেষ্টা কৰে তেওঁলোকে গান কম্প'জ কৰে লিখে গায় মিক্সিং মাষ্টাৰো কৰে কৰি এতিয়াতো প্লেটফৰ্মৰ অভাৱ নাই নিজৰ ফেচবুক থাকে ইনষ্টাগ্ৰাম আছে ইউটিউব চেনেল আছে দি দিলে হ'ল টেনশ্যনে নাই গতিকে সেইবিলাক হোৱাৰ পিছৰ পৰা তাৰমানে এই আমি যে এটা বান্ধোনত আছিলোঁ ন আগতে আমি বহুত এটা বান্ধোনৰ মাজত আছিলোঁ তাৰমানে যে এইটো কৰিম জানো সেইটো কৰিলে একচেপ্ট নকৰিব ত' তেনেকুৱা এটা ভয় ভাৱ আছিলে কাৰণ আমাৰ গান এটা বনাই পেলাই আমি মাৰ্কেটাৰক শুনাবলগীয়া আছিলে আমি যেনেকুৱা প্ৰেমজী আছিলে RMC আছিলে RMC এইবিলাক চব মাৰ্কেটিং এজেঞ্চিজ হয় কেছেট ডিষ্ট্ৰিবিউশ্যন তেওঁলোকে কৰিছিলে আগতে MK প্ৰডাকশ্যন ত' তেওঁলোকক আমি গান শুনাব লাগিব ন প্ৰচেছ আছিলে কিয় ল'ব আমাৰ এলবামটো কিয় ল'ব গানখিনি ভাল হ'ব লাগিব তাৰপিছতহে ল'ব ত' এতিয়া সেই বস্তুটোতো টেনশ্যনটোতো নাই ন এতিয়া ছ'চিয়েল মিডিয়াত বা ইউটিউব চেনেলত নিজে এটা কিবা এটা কৰি দি দিব পাৰি ভাল পালেও পাব নাপালেও কাৰো ওচৰত কোনো যাব লগা নহয় দায়বদ্ধও নহয় কিন্তু এটা সময়ৰো চেঞ্জ হয় এইটো অকল ইয়াত বুলি নহয় গোটেই ৱৰ্ল্ড ৱাইড হৈছে এই বস্তুটো যে আজিকালি গানবোৰ বেছি সময় শুনি থাকিব নোৱাৰি চ' এইটো তাৰ মাজতো চেষ্টা কৰি থাকিব লাগিব আৰু মই এইটোৱে বিচাৰোঁ যে চেষ্টা কৰি ভাল গান তাৰ মাজতো 2-এটা হৈছে এনেকুৱা নহয় যে হোৱা নাই 2-এটা হৈ আছে চ' তেনেকুৱা ধৰণৰ যদি চবেই চিন্তা কৰে সুস্থ হ'ব আৰু এটা ডাঙৰ ঘটনা কি যে আগতে আমি প্ৰথম 2015 মানলৈ এটলিষ্ট আমি নিজৰ মডাৰ্ণ ছংবিলাক গাব পাৰিছিলোঁ ভালকৈ এতিয়া ষ্টেজত গ'লে এনি টাইম বিহু কৈ থাকে এনি টাইম বিহু লাগে মানে বিহুটো আমাৰ তেজে আছে শিৰাই আছে থাকিবই এই জাতি যেতিয়ালৈকে থাকিব বিহু থাকিব কিন্তু এনি টাইম বিহু গাই ভাল নালাগে ন এতিয়া দুৰ্গা পূজাৰ সময়ত বিহুটো গাই ভাল নালাগে ন তেনেকুৱা কথা এতিয়া বিহুটো ভাল লাগে এপ্ৰিলৰ ওচৰ যিমান চাপিব তেতিয়া বিহু গাই ভাল লাগে কিন্তু আগতে মানে বস্তুবোৰ তেনেকুৱা আছিল এতিয়া সেই বস্তুটো অলপমান কেতিয়াবা ডিষ্টাৰ্ব কৰে আমাৰ নিজৰ গানবোৰ আমি গাবলৈ মন যায় নিজৰ মডাৰ্ণ ছংবিলাক থাকে তো তেনেকুৱা ধৰণৰ দৰ্শকবোৰ অলপ কেতিয়াবা দিগদাৰ লাগে যে কোনটো গাম কনফিউজন আহি যায় মানে ইমান বিহু চিঞৰ বাখৰ হৈ যায় তো নিজে কনফিউজ হৈ যাওঁ আচলতে এতিয়া কোনটো গাম বিহু গাওঁ নে কিবা বেলেগ গাওঁ বিহু গালে চাগে বেছি ভাল পাব বিহুৱে গাই দিওঁ তেওঁলোকৰ ওপৰতে চিন্তা কৰিব লগা তেনেকুৱা হৈছে তো সময়ৰ লগে লগে কিছুমান বস্তু চেঞ্জ হৈ থাকে আকৌ চেঞ্জ হ'ব চাগে আকৌ এটা টাইম আহিব য'ত আকৌ ভাল গানৰ সৃষ্টি হ'ব আকৌ ধুনীয়া ভাল গানৰ সৃষ্টি কৰি আছে নকৰা নহয় কিন্তু সেই ভাল গানখিনি তাৰমানে ওলাই অহা নাই
এইটো যেনেকৈ ভাইৰেল হোৱা নাই। ভাইৰেল হোৱা নাই। আপুনি ট্ৰেণ্ডিংটো কেনেকৈ চায়? কাৰণ আপোনাক যেতিয়াই মই আপোনাৰ গান ওলায় নতুন গান ট্ৰেণ্ডিঙৰ অপজিট ওলায়, মানে কোনোবাই ট্ৰেণ্ডিঙত গৈ আছে এইটো মানে একে বস্তু হৈ আছে ট্ৰেণ্ড যিটো, কিন্তু আপুনি যেতিয়া কোনোবা সৃষ্টি কৰে বা কোনোবা গান কৰি আছে তেতিয়া ট্ৰেণ্ডিঙৰ বিপৰীতহে যায়। ৰিচেণ্টলি আপুনি এটা ফিউজন কৰিছিলে ৰাজস্থানী ফিউজন, ৰাছাম বুলি, সেইটো কেনেকৈ আহিলে? সেইটো মোৰ প্লেন আছিলে 2017-ৰে। 2017 মই পাৰিজাত বুলি এটা গান কৰিছিলোঁ, ৰাজস্থানত শ্বুট কৰিছিলোঁ পাৰিজাত। স্বেগ বিহুৰ পিছত, আই থিংক স্বেগ বিহুৰ পিছত না পাৰিজাত বুলি গানটো। তো সেই গানটো আমি ৰাজস্থানত শ্বুটিং কৰিবলৈ যাওঁতে মই যিহেতু ৰাজস্থান যামেই, আৰু মই তাৰ আগত একচুৱেলি এটা হেৰি কৰিছিলোঁ, ৰিয়েলিটি শ্ব' এটা কৰিছিলোঁ, আছামক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ মই। মাটিকে লাল আছিলে ৰিয়েলিটি শ্ব'টোৰ নাম। সেইটো আমাৰ গোটেই ফ'ক ছঙৰ ওপৰত হৈছিলে। অসমত হৈছিল? অসমত নহয়, মুম্বাইত হৈছিলে। মুম্বাই। তাত মানে প্ৰত্যেকখন ৰাজ্যৰে ছিংগাৰ্ছবিলাক আহিছিলে, ফ'ক লৈ চবেই নিজৰ নিজৰ ফ'ক গাইছে। মই অসমৰ পৰা মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। তাৰপিছত মই তাত মেগা ফাইনেলিষ্টো হৈছিলোঁ। আচ্ছা। কিন্তু এইটো মানে ইউ পি বেষ্ট চেনেল কাৰণে আমি উইনাৰ হ'ব নোৱাৰোঁ, এইটোত মানে কোনোবা এটা ইউ পি বালাই উইনাৰ হ'ব আৰু গম পাই গ'লো আৰু লাষ্টলৈকে। তাতে যাওঁতে মই এই ৰাজস্থানী ছিংগাৰ্ছ বা বিভিন্ন ধৰণৰ ঠাইৰ ছিংগাৰ্ছবিলাক লগ পাইছোঁ ন, তো তেনেকৈ বণ্ডিং এটা বনিলে। তো ৰাজস্থানৰ গানবিলাক ভাল লাগে, বহুত বেছি ভাল লাগে সিহঁতৰ ৰাজস্থানী ফ'ক ছংছবিলাক। আৰু ৰজে খান বুলি এজনক পালোঁ, খেতা খান বুলি আৰু এজন আছিলে, তাক বাৰু পিছলৈ আৰু কণ্টেক্ট নাইকিয়া হ'ল। সিও সাংঘাতিক গাইছিলে, ৰজেও সাংঘাতিক গায়। তো তাক আমিতো কথা পাতোঁ, সি মোৰ ঘৰত আহে, ঘৰত আহি কেতিয়াবা বিয়েৰ চিয়েৰ খায়। তাৰপিছতে সি মই কথা পাতোঁ আৰু এটা কিবা ফিউজন কৰোঁ দে, তহঁতৰ কিবা এটা গান কৰ দে আৰু আমাৰো কিবা এটা মই লওঁ। তো সিটো মোক গাই দিলে, সিহঁতৰ 4-5টামান মোক এনেকৈ ৰেকৰ্ড কৰি ল'লোঁ আৰু মোৰ ছেটআপত। সেইটোৰ লগত মিলাবলৈতো আমাৰ একো ফোক নিমিলে এতিয়া, সিহঁতৰ গোটেই কমপ্লিট নোটেশ্যনখিনিয়ে বেলেগ, সেই নোটেশ্যন আমাৰ লগত নিমিলে। তো তাৰ কাৰণে কম্প'জ কৰিবলগীয়া হ'ল। মই বহুত দিন ৰখিলোঁ মানে কম্প'জিশ্যনটোৰ কাৰণে, মানে নিমিলে, মিলাব নোৱাৰি তাৰমানে। সিহঁতৰ গোটেই নোটেশ্যনটোৱে বেলেগ, ফিলটো বেলেগ, সেইটোৰ লগত মানে কি মিলিব এতিয়া। তো বহুত ধৰণৰ ফ'ক ট্ৰাই কৰিলোঁ, আমাৰ এইটোৰ লগত নিমিলে। লাষ্টত 17লৈকে এটা কিবা এটা পালোঁ আৰু বিচাৰি, 17ত বিচাৰি পাই প্ৰণয়ে মিউজিক কৰিলে সেইটোৰো। তো এই ৰজেক ক'লোঁ তই গা। তো মই লেপটপ লৈ ৰাজস্থান পালোঁ সেইদিনাখন, এই পাৰিজাত শ্বুটিং কৰি থাকোঁতে লেপটপ লৈ গ'লোঁ, মাইক লৈ গ'লোঁ নিজৰ, হোটেলৰ ৰুমত বহাই লৈ ৰাতি 2টা বজাত তাক গান গোৱালোঁ, ৰজে খানক। তাৰপিছত সিও গালে। তাত গাই মেলি অহাৰ দিনাখন আমি শ্বুট কৰিলোঁ তাত এই গোটেই গানটো। শ্বুট কৰি এই পাৰিজাতটো শ্বুটিং হৈ গ'ল 3 দিন, 4 নম্বৰ দিনা আমি এইটো শ্বুট কৰিলোঁ। কৰি তাৰপিছতে আহিলোঁ, অহাৰ পিছতে গোটেই ফাইলটো মানে ৰেনচামৱেৰ লাগি পেলাই ডিলিট হৈ গ'ল, উৰি যোৱাৰ মানে আছে ফাইলটো, কিন্তু খোল নাখায়। আচ্ছা, এনক্ৰিপ্ট হৈ গৈছে। ৰেনচামৱেৰ বুলি যিটো ভাইৰাছ সেইটো লাগি গ'ল কম্পিউটাৰত। তো এতিয়া কি কৰা যায়, আকৌ ৰখি থাকিলোঁ। 21ত নেকি আকৌ গ'লোঁ ৰাজস্থান কিবা এটা বেলেগ গানৰ কাৰণে। তেতিয়া আকৌ এই গানটো গৈ পেলাই আকৌ নতুনকৈ শ্বুট কৰিছোঁ, আকৌ শ্বুট কৰিলোঁ। তাক ৰজেক ইয়ালৈ মাতিলোঁ, অসমত মাতি বিহু পাৰ্টটো ইয়াত শ্বুট কৰিছোঁ। চ' তেনেকৈ হৈছিলে গানটো খুব ধুনীয়া হৈছিলে, যিসকল মানুহে শুনিছে। আপুনি ভাবেনে যিমান মানে গানটোক মানুহে আদৰি ল'ব লাগিছিলে সিমানটো যোৱা নাই নহয়? সিমানটো যোৱা নাই, কি বুলি ভাবে এইটো? কাৰণ গানটো খুব ধুনীয়া হৈছে। এতিয়া কি ক'ম, ক'বলৈ কথা নাই, ৰিলেট কৰিব পৰা নাই চাগে। তেনেকৈ মোৰ আৰু এটা এলবাম আছিলে ইপাৰ সিপাৰ, মই সুধিব ওলাইছিলোঁ যে আপোনাৰ এতিয়াতো বৰ্তমান খুব মানে ছ'চিয়েল মিডিয়াত চাই আছে ইপাৰ সিপাৰ। এতিয়া মানুহে আকৌ নতুনকৈ বস্তুবিলাক শুনা আৰম্ভ কৰিছে, কিন্তু এইটো এলবাম 16ত উলিয়াইছিলোঁ। সেইটোৱে 16ত উলিয়াইছিলোঁ, তেতিয়াতো একদম হেৰিয়ে নাপালোঁ, কাৰো পৰা সঁহাৰিয়ে নাপালে। এতিয়াতো চবতে প্ৰায় ইনষ্টাগ্ৰাম খুলিলে, ছ'চিয়েল মিডিয়া খুলিলে গান পাই ৰাইজে শুনি আছে। তেনেকুৱা কি এতিয়া এইবিলাক গান এতিয়া ল'ৰা ছোৱালীবিলাকে কৰা ধৰণৰ গান মই 16তে কৰিলোঁ। সেইটোৱে কৈছোঁ, বেছি এডভান্স হৈ গ'ল, বেছি এডভান্সত আছে আগতে। তো আপোনাৰ আহিব লগা এতিয়া নতুন প্ৰজেক্ট কি আছে? নতুন মানে এতিয়া চিলনী চুৰ বুলি আৰু এখন চিনেমা আহি আছে, পিখাছ আহি আছে 2 তাৰিখে। পিখাছতো এটা গান গাইছোঁ। পিখাছটো অলপ পিছুৱাই গ'ল নেকি চিনেমাখন? 26 তাৰিখে আছিলে, 2 আগষ্টত আহিব। এতিয়া 2 আগষ্টত আহিব। তাৰপিছত চিলনী চুৰ বুলি এখন আহিব, তাতো গান গাইছোঁ। তাৰপিছত বৰ্তমান এই থিয়েটাৰৰ গীতবোৰ মই 2007ৰ পৰা ভ্ৰাম্যমান থিয়েটাৰৰ গীতবিলাক গাই আছোঁ। তো তাৰে ৰেকৰ্ডিং চলি আছে, সেইবোৰ আকৌ গাবলৈ আছে এইকেইদিন। ওলাব আৰু বেছিদিন নাই, থিয়েটাৰবিলাক আগষ্টৰ পৰা ওলাই যাব।
সেইবিলাক গীত আৰু লগতে এতিয়া দুৰ্গা পূজাৰ কাৰণে কিবা চিন্তা কৰিছোঁ নতুন দুৰ্গা পূজাও আহি আছে এটা বেংগলী গীতো কৰিছোঁ মই অ'কে বেংগলী গীত এটা কৰি সেইটোও চাগে ৰিলিজ কৰিম কেতিয়া মষ্ট প্ৰবেবলি আগষ্ট মিড আগষ্ট অসমৰ ফিউচাৰটো কেনেকৈ চাই আপুনি অসমৰতো ফিউচাৰ মানে কি অসমৰ ইমান সমল আছে মানে বেলেগ ষ্টেটত মই বিচাৰি নাপাওঁ ইমান ধৰণৰ ফ'ক ছং আছে ন মই গণি শেষ কৰিব নোৱাৰোঁ কিমান 200 কিমানবিধ আমাৰ বাদ্যযন্ত্ৰই আছে 204 বিধ নে কিবা আছে আমাৰ এই লোকবাদ্য তো গানো কিমান সংগীত আছে কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত খিচা গীত চিয়া গীত নাও খেলৰ গীত নাই খুলীয়া ভাওনা ওজাপালি বা তুমি কৈ শেষ কৰিব নোৱাৰিবা তাৰমানে সেইখিনি যদি আমি ভালকৈ সংৰক্ষণ কৰি ৰাখোঁ তো সেইখিনি সংৰক্ষণটো কৰিব লাগে প্লাছ মানে নিজৰ সৃষ্টিবিলাকো কৰি থাকিব লাগিব অসমত এতিয়া ফ'কছ বহুত আছে এতিয়া ফ'কক লৈ কাম কৰিব পৰা মানে ৰাস্তা বহুত আছে তাৰ লগতে মানুহে নিজৰো যিখিনি এক্সপাৰ্টাইজ পাৰ্ট আছে বা ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টত কাম কৰিব লাগে এডভান্টেজ যিখিনি নিজৰ প্লাছ পইণ্ট যিখিনি সেইখিনি মানুহে কাম কৰিব লাগে তো অসমৰ ফিউচাৰটোতো বহুত ভাল যেন মোৰ লাগে মিউজিকেল ফিল্ডত কাৰণ আমাৰ গোটেই মানুহবিলাকে মিউজিক ভাল পায় আৰু আমাৰ মেক্সিমাম মানুহ মুম্বাইত কাম কৰি আছে আমাৰ মানুহখিনিতো মুম্বাইত ডাঙৰ জেগাত আছে চ' আমাৰ ইয়াৰ পৰা আজিলৈকে যোৱা মানুহ ঘূৰি অহা নাই টেলেণ্টৰ অভাৱ নাই গতিকে ফিউচাৰটো অসমত বহুত ভাল আছে খালি গাইডেঞ্চ পালে হ'ল ভাল গাইডেঞ্চ পালে বহুত কথাই পাতিলোঁ চিনেমা পাতিলোঁ তাৰপিছত এতিয়া আপোনাৰ জীৱনৰ অলপ আগুৱাই গৈছিলোঁ এতিয়া আৰু অলপ যদি পিছুৱাই যাওঁ আজিলৈকে জীৱনত যদি কিবা সলনি কৰিব খোজে জীৱনৰ যে এই ৰিগ্ৰেটটো মোৰ এতিয়াও আছে যে মই গৈ কেনে পাষ্টত গৈ যদি চেঞ্জ কৰিব পাৰোঁ কি বুলি ভাবে জীৱনত যেতিয়া দেৱদাৰু এলবাম ৰিলিজ হৈছিলে আহৈয়া ৰিলিজ হোৱাৰ পিছত 2009ত ৰিলিজ হৈছিলে ন মই 10 মানত বম্বে গুচি গৈছিলোঁ 2010ত মানে 8তো গৈছিলোঁ মই 8ত গৈ পেলাই 2-3 মাহ থাকি গুচি আহিছিলোঁ 9ত এই এলবামটো হৈ গ'ল 10ত মই আকৌ গুচি গ'লোঁ বম্বে গৈ তাতে মানে ষ্ট্ৰাগল কৰিবলৈ গুচি গ'লোঁ আৰু কিন্তু সেইখিনি সময়ত মোক অসমৰ মানুহে মানে মোক ইমান বিচাৰিছিলে কিন্তু তেতিয়া সেই ৰ'মিং চিষ্টেমবোৰ নাছিলে ফোনৰ চ' মানুহে বিচাৰি নাপালে আহৈয়া ৰিলিজৰ পিছত মই বিহুত আহোঁ মানে গেপ হৈ গ'ল অফ ছিজনত ফুল গেপ চ' সেইটো মোৰ অকণমান বেয়া লাগে কাৰণ মানুহে সেইখিনি সময়ত বহুত বিচাৰিছিলে মই সেইখিনি সময়ত এভেইলেবল হ'ব নোৱাৰিলোঁ চ' এতিয়া যদি চান্স পাওঁ নহয় সেইখিনি সময়টো মানে নতুনকৈ চিন্তা কৰিম ঘূৰাই দিলে দুইফালে মেনেজ কৰিলোহেঁতেন তাত শিকিলোহেঁতেন ইয়াতে সময় দিলে ইয়াতে গানো গাই থাকিলোহেঁতেন সেইটো এটা আপুনি বিচাৰিছে এইটো এটা হ'লে ভাল আছিলে জীৱনত আৰু জীৱনটোক লৈ কেনেকৈ ভাবে আপুনি জীৱনত বহুত কাম কৰিছে আপোনাৰ গান কিমান ভাল হয় আৰু কিমান মানুহে এনেকুৱা আই থিংক খুব কম আৰ্টিষ্ট আছে অসমত আৰ্টিষ্ট কম আছে যিসকল মানুহৰ মানে হেটাৰ্ছ আছে তাৰে ভিতৰত আপুনি এজন যাৰ নেকি নাই বুলি ক'ব পাৰি মইতো শুনা নাই আজিলৈকে যে আপোনাক বেয়া পোৱা মানুহ আছে হেটাৰ্ছ থাকে কিন্তু কম আছে কোনোবাই কয় কোনোবাই নকয় কিন্তু আপোনাৰ কম আছে যেন মই নাজানো আৰু মই ইমান একো ডাঙৰ কামো কৰা নাই যে মোৰ ইমান বেছি কোনোবাই বেয়া পাব কাৰো মই এইটো অন্যায়ো কৰা নাই চ' মই ভাবোঁ শিকি আছোঁ এতিয়াও শিকি থকাৰ ষ্টেজ শিকাৰ কেতিয়াও শেষ নহয় বম্বেৰ মোৰ গুৰুজী থাকে গুৰুজীৰ কথা মনত পেলাই তেখেতক কোৱা ৰিয়াজখিনি কৰি থাকোঁ চ' মানে কেতিয়াও ক'ব নোৱাৰি যে বহুত কাম কৰি দিলোঁ একচুৱেলি একো কৰাই নাই যিখিনি কৰিছে সেইখিনি মানুহে পাহৰিব নোৱাৰে আপোনাৰ এইটো মানে আশীৰ্বাদ হ'ব যিখিনি কৰিছে কিন্তু কৰিবলগীয়া আৰু বহুত আছে বহুত ইচ্ছা আছে মানে কাম কৰাৰ ভাল কাম কৰাৰ ইচ্ছা আছে অসমত নে বাহিৰত অসমতো বাহিৰতো আচ্ছা বলিউডতো কাম কৰাৰ ইচ্ছা আছে হেঁপাহ আছে আগৰ পৰাই চ' চাওঁ যদি নচিবত আছে আৰু সেইটোতো লৈ যায় সময় দিলে ওলাই যাব এইখিনি প্ৰতিভাৰ লগতে লাক লাগে সেইটো হয় লাকো লাগে প্ৰতিভাও লাগে দুইটা যদি মিলি যায় নহয় সেইটোৱে ষ্টাৰ আপুনি সৰুতে আমিতো সপোন চাওঁ প্ৰায় মানুহে সপোন চায় জীৱনত যে মই ডাঙৰ হ'ম গাড়ী ল'ম আৰু আমি যিহেতু ইণ্ডাষ্ট্ৰীৰ মানুহখিনিয়ে আৰ্টিষ্ট হওক চিনেমাৰ হিৰো হওক গায়ক হওক গায়িকা হওক চবেই ভাবে যে এদিন মোৰ নামটো চাৰিওফালে হ'ব লাগে যে এতিয়া আপোনাৰ নাম দীক্ষু শৰ্মা চাৰিওফালে হ'ব লাগে এটা ধুনীয়া গাড়ী লাগে ঘৰ লাগে আপুনি যে সৰুতে সপোন চাইছিলেনে নাই মইতো আফটাৰ ডিগ্ৰী পঢ়াৰ পিছত গান গাবলৈ আহিছোঁ মই পঢ়া শুনাতে ব্যস্ত আছিলোঁ মই BBA কৰিম MBA কৰিম এনেকুৱা ধৰণৰ কিবা কিবি ভাবিছিলোঁ আৰু কমাৰ্চৰ ষ্টুডেণ্ট আছিলোঁ যিহেতু আৰু ইমান ডাঙৰকৈ ভবা নাছিলোঁ নিজৰ লাইফটো সৰুকৈ ভাবি আছিলোঁ চাকৰি এটা কৰিম আৰু
ধুনীয়াকৈ সংসাৰ এখন হ'ব, সন্ধিয়া কামৰ পৰা আহিম, টিভি চাম, মস্তি কৰিম, তেনেকুৱা আগৰ পৰা। কিন্তু ডিগ্ৰী পঢ়ি থকাৰ মানে মাজত যেতিয়া আমাৰ সময়ত পাৰ্ট 1 পাৰ্ট 2 বুলি কৈছিলে, এতিয়া ছেমিষ্টাৰ হৈ গ'ল, তেতিয়া আমাৰ ছেমিষ্টাৰ নাছিল, পাৰ্ট 1 পাৰ্ট 2 বুলি কয়। ছেকেণ্ড ইয়াৰত পাৰ্ট 1, থাৰ্ড ইয়াৰত ফাইনেল ইয়াৰত পাৰ্ট 2। তো পাৰ্ট 1 পঢ়ি থাকোঁতে মানে তেতিয়া মোৰ মানে এইবিলাক বস্তু আহিবলৈ ধৰিলে মাইণ্ডত যে গান গাই খুব ভাল লাগে। একচুৱেলি মোৰ ঘৰত গানটো মানে মোৰ তেজৰ পৰা আহিছে, কাৰণ দেউতা মোৰ মিউজিক ডাইৰেক্টৰ ছিংগাৰ আছিলে। আচ্ছা, ঘৰত এনেকুৱা পৰিৱেশ আছিলে? দেউতাৰ নাম দেৱেশ্বৰ শৰ্মা, তেখেত মোবাইল থিয়েটাৰত মানে বহুত বছৰ মিউজিক কৰিছে, আৰু মাও মোৰ থিয়েটাৰতে থকা। মই যদি মাজত অলপ মাত দিওঁ, এনে অৰিজিনেলি ক'ৰ হয়? মোৰ জন্ম নলবাৰী। অ'কে। মা মোৰ টিহুৰ। অ'কে। অঁ, টিহুটো তেতিয়া বৰপেটা ডিষ্ট্ৰিক্টত আছিলে ন? নহয় টিহু নলবাৰী ডিষ্ট্ৰিক্ট। অ'কে। টিহু নলবাৰী। চ' কিন্তু মই ডাঙৰ দীঘল গুৱাহাটীত হৈছোঁ। অ'কে। চ' দেউতাৰ সেই আহিছে বস্তুটো আহিলে চাগে, তেজত মোৰ আছিলে, কিন্তু কেতিয়াও ময়ো ভবা নাই, দেউতাহঁতেও মোক কেতিয়াও গানৰ ফালে মানে ফ'ৰ্চ কৰা নাই। কেতিয়াও গান গা বুলি কোৱা নাই, ময়ো ভবা নাই। কিন্তু ডিগ্ৰীত নিজে মানে ডেষ্টিনি থাকে যে মানুহৰ, তুমি যেনেকৈ নহওক নিজৰ ডেষ্টিনিত গৈ পাবই লাগিব, যাবাই তাৰমানে তাতে, তুমি হাজাৰ পাখি মাৰা নহ'ব, যি কৰা য'তে যাব লগা আছে তাতে যাবা। চ' এই ডিগ্ৰী পঢ়ি থাকোঁতে বিৰাট সপোন দেখোঁ, আৰু মই ক্ৰিকেট খেলি খুব ভাল পাইছিলোঁ। আমাৰ এখন কলনীৰ ভিতৰত ফিল্ড আছে, ক্ৰিকেট খেলি থাকোঁ তাতে। ৰাতি সপোনত দেখোঁ তাতে ক্ৰিকেট ফিল্ডৰ জেগাত ষ্টেজ এখন হৈ গৈছে, কাষত কলনীৰ মানুহবিলাকে মই গান গাইছোঁ, হাত চাপৰি বজাইছে। তেনেকুৱা সপোন মই বহুতবাৰ দেখিছোঁ তেতিয়াই। তো মই চিঞৰি গান গাই থাকোঁ, ওচৰৰ মানুহেও শুনা পায়, মোক সোধে আৰু তুমি কি ইমান যে চিঞৰি গান গাই থাকা, কি গান গাব বিচাৰা নেকি? মই পাৰিলে গালোঁ হয়, মানে ভালেই পালোঁহেঁতেন গান গালে। তাৰপিছতে মোকে এজন মিউজিক ডাইৰেক্টৰৰ লগত চিনাকি কৰি দিলে। চ' কিন্তু মোক ক'লে যে ডিগ্ৰী ফাইনেল দিয়াৰ পিছতে দিম চিনাকি কৰি। চ' তাৰ পিছতহে মই আহিছোঁ একচুৱেলি গান গাবলৈ। সৰুৰ পৰা মই কোনো ধৰণৰ গানত ট্ৰেইনিং নাই, তবলা শিকিছিলোঁ। ক্লাছ 7ত তবলা শিকিছিলোঁ, 2 বছৰ শিকি বাদ দি দিলোঁ মেট্ৰিক আহিলে। যিখিনি সপোন চাইছিলে ছিংগাৰ হোৱাৰ পিছত, সেইখিনি ক'ৰবাত পূৰণ হৈছেনে? ছিংগাৰ হোৱাৰ পিছত প্ৰফেচনেলি পূৰা হৈছে, বহুতখিনি বস্তুৱে পূৰা হৈছে বাৰু। নিজৰ ঘৰ এটা কৰাৰ ইচ্ছা, নিজৰ মানে গানৰ পইচাৰে আৰু গাড়ী এখন লোৱাৰ ইচ্ছা। গাড়ীটো খুব ভাল পায় নেকি? মানে নিজৰ গাড়ী ভাল পাওঁ, কিন্তু তেনেকুৱাও নহয় যে কিবা বিৰাট বহুত ডাঙৰ কিবা বিলাসিতা গাড়ী লাগে, তেনেকুৱাও নহয়। হৈ যাব এখন ষ্টেণ্ডাৰ্ড গাড়ী হ'লে আৰু যিমানো চলি যায়। তেনেকৈ কিছুমান সপোন পূৰ্ণ হৈছে, এটা সপোন পূৰ্ণ হোৱা নাই আৰু বলিউডৰটো এতিয়ালৈকে। সেইটো আমি বিচাৰোঁ অতি সোনকালে হওক, সেইটো ট্ৰাই কৰি যাম, যাতে ইয়াতে আকৌ বহি কিনে সেইটো আলোচনা কৰিব পাৰোঁ। আৰু নিজক লৈ আপুনি সুখীনে? সুখী, ভাবেনি সুখী, কাৰণ মইতো ভবাই নাছিলোঁ, মই ছিংগাৰ হ'ম বুলিয়ে ভবা নাছিলোঁ। মইতো ক'ৰবাত কিবা কিবি ইণ্টাৰভিউ দি ফুৰিছিলোঁ, চাকৰিও পাইছিলোঁ, মই চাকৰি এৰি মিউজিকত আহিছোঁ। চ' মই নভবাকৈ ভগৱানে মোক বহুতখিনি বস্তু দিলে, ৰাইজৰ মৰম দিলে। আজি যদি মই ক'ৰবাত চাকৰি কৰি থাকিলোহেঁতেন, মই বাগানৰ চাকৰি এৰি থৈ আহিছোঁ, তো ক'ৰবাত যদি চাকৰি কৰি থাকিলোহেঁতেন মোক কেইজন মানুহে চিনি পালে নাই? মোৰ লগৰ এমপ্লয়িখিনি চিনি পালেহেঁতেন, তাত বাহিৰেতো কোনো চিনি নাপালে। তো এতিয়াতো এটলিষ্ট মোক অসমৰ ৰাইজে চিনি পায়, মৰম কৰে। তো সেইটো এটা খুব ডাঙৰ আশীৰ্বাদ নহয় জানো? সেইটোতকৈ আৰু কি হ'ব পাৰে? তাতকৈ আৰু কি আশীৰ্বাদ লাগে, হয় নহয়? চ' ভবাতকৈ ভগৱানে বহুত দিছে। এতিয়া বাকীখিনি মেনেজ কৰাটো মোৰ কথা, বাকী আগুৱাই নিয়াটো মোৰ কথা। ভগৱানে দিছে। আপুনি কিমান বিশ্বাস কৰে, মানে কিমান ডিপলি ফ'ল' কৰে স্পিৰিচুৱেলি? মই ভগৱান বহুত বিশ্বাস কৰোঁ, আৰু মানে বহুত বস্তু মোৰ চকুৰ সন্মুখত অতি সোনকালে হৈছে, মানে বিচৰা বস্তু কিছুমান। চ' সেইকাৰণে বিশ্বাস কৰোঁ যে তুমি যেতিয়া ইউনিভাৰ্চক ক'বা ন কিবা এটা বহুত চিদ্দাতছে বুলি যে গাইনাত জোৰ যাতে, কথাটো মিছা নহয়। মানে মনেৰে বিচাৰিলে চব বস্তু পোৱা যায়। অলপ সময় লাগে, কেতিয়াবা কিছুমান সময় লাগে, কিছুমান জল্দি পায়, খালি ফেইথটো ৰাখিব লাগে। তো আপুনি সন্মুখত বহি আছে, আৰু একটা অডিয়েঞ্চ যোনে চাই আছে, আৰু ইয়াতো বহুত বহি আছে, আৰু আপোনাক যদি এতিয়া মই এটা বা দুটা গান গাব নিদিওঁ, বা আমাৰ কাৰণে 2 লাইন নাগায়, হয়তো ক'ৰবাত অডিয়েঞ্চো বেয়া পাব মোক, আৰু ইয়াতে টিমত থকা মানুহখিনিও মোক বেয়া পাব যে কিয় সোধা নাই দাদাক। অন কেমেৰাটো দিলেতো মানা কৰিব নোৱাৰে। চ' আমাৰ কাৰণে বহুত সৌভাগ্য হ'ব যদি আহৈয়া গানটো শুনিম। আহৈয়া আৰু দে ভগৱান অলপ আছে নেকি? গীটাৰ নাই, এটা ভাঙা গীটাৰ এটা নাই, তাতকৈ এনেকৈ গাই থাক। অলপ লগ আহৈয়া খেতি কৰবাক লগি কান্ধত নাঙালং,
আহৈয়া আখৰ চিনবাক লগি হাতত কিতাপ লং অ' দিনে ৰাতি কেনকে খাইছা সেন্ধে কৰা খেতি ভাই হাত সেন্ধে কৰা খেতি পাঞ্জাৱ দেশৰ উদাহৰণ আমি ল'বা নৰো নেকি আহৈয়া খেতি কৰবাক লগি কান্ধত নাঙালং অম্বিকা গিৰি যায় আজি নাই অ' গেল 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 দেখান বিদেশীৰ হাতত বিষ্ণু ৰাভাৰ কইলজা কারণাই জাঙুর খাই পলইরা বলবো শাসনক ও তেরি চলিয়া ওই আপা আপি একেলগে মিলি জুলিয়া ওই কৈথা পাৰোৱা চকু মেলিছা এ জাকে জাকে জেওৰা ভাঙি খাবাইছি ধান ওই হুলা বাৰিয়ান হেলা এৰি জাতি তোক বান্ধু পেৰি পেৰিয়া ঐয়া খেতি কৰবাক লগি কান্ধত নাঙালং এইটো লাহয়া ভাল লাগিছে নে ৰাইজৰ এইটো মানে কি কৈছোঁ মই এইটোতো আমাৰতো এতিয়া কিছুমান কথা আমি ক'ব নোৱাৰোঁ আমি জাষ্ট ফিল কৰিব পাৰোঁ তেনেকুৱা এটা অনুভৱ যাতে শব্দ নাই জাষ্ট অনুভৱ আছে তো হা ৰাইজৰ ডিমাণ্ড আহিছে ৰাইজৰ এইটোতো দে ভগৱানে মই একো কৰিব নোৱাৰোঁ মোৰ এতিয়া আচ্ছা মই গাব চেষ্টা কৰিছোঁ গোটেইটো মোৰ মনত আছে নে নাই চাব লাগিব আৰু কৃপাৰ সাগৰ দৈৱকী নন্দন বিফল যৌৱন সফল কৰি দে গোবিন্দ ৰাম কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন ইমানেই কঠিন সহজ কৰি দে এ তাক দিলি বহলকৈ বাৰী ঐ তাক দিলি প্ৰকাণ্ড গাড়ী ঐ তাক দিলি সুন্দৰী নাৰী মোকনো নিদিয় কিয় ঐ মোৰ ফালে দুৰ্বল গতি ঐ চিন্তাতে টোপনি ক্ষতি ঐ কপালত ঘটিটো দি তোৰ বেয়া নেলাগে কিয় দে ভগৱান ঐ দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে থেংক ইউ গানটোত যেনেকৈ বিচাৰিছিলে ভগৱানে কিন্তু তেনেকেই দিছে চিনেমা দিছে একদম দিছে 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 কপাল ফুলাই দিছে তাতকৈ বেছিয়ে দিছে গানত যেনেকৈ বিচাৰিছিলে তাতকৈ বহুত বেছি দিছে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল দেখিছোঁ কিছুমান কথা আমি সন্মুখত ক'ব বিচাৰোঁ হয়তো ক'ব নোৱাৰোঁ যিটো হৈছে ইয়াতে আপোনাক পোৱাটো আমি নিজকে আজি খুব লাকি ফিল কৰিছোঁ মইহে ধন্যবাদ দিব লাগে মোক আজি ইমান ব্যস্ত মই নিজেও গম পাওঁ ইয়াৰ আগতে এবাৰ ডেট হৈছিলে আমাৰ সেইটো সফল নহ'ল সেইটোৱে কথা এটা যে আপুনি কৈ গৈছে ডেষ্টিনি যেতিয়া হ'ব লাগে তেতিয়াই হ'ব তাৰ আগত কেতিয়াও নহয় যিমান যি কৰিলেও সঁচাকৈ বহুত বেছি ভাল লাগিল থেংক ইউ আপুনি আহিলে আমাৰ মাজত চ' তাৰ কাৰণে প্ৰথমতে ধন্যবাদ দিছোঁ আগতেই দিব লাগিছিল অলপ দেৰি হৈ গ'ল নাই নাই আৰু শেষত শ্ব'টো বেছি দীঘলীয়া নকৰোঁ আপুনি আই থিংক এতিয়া ইয়াৰ পৰা ডাবিং দিব যাব আৰু অলপ ব্যস্ততাত আছে আপুনি গম পাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে সঁচাকৈ বহুত বহুত বেছি ধন্যবাদ দিছোঁ আপোনাক আৰু লাষ্টত কি ক'ব আপুনি লাষ্টত এটা কথাই কওঁ যে অসমৰ ৰাইজে যেনেকৈ মৰম দি আছে যেনেকৈ আশীৰ্বাদ দি আছে সদায় যাতে এনেকৈ দি থাকে সেইটোৱে কওঁ আমি যাতে আৰু কাম কৰাৰ কাৰণে সাহস পাওঁ উৎসাহ পাওঁ সেইটোৱে বিচাৰোঁ আমাক খালি অকণমান ছাপৰ্টহে লাগে ৰাইজৰ মৰমৰ ছাপৰ্টটো দি দিলে আমি কাম কৰি যাম সদায় ভাল ভাল কাম সদায় কৰি যাম সেইটোৰ প্ৰতিশ্ৰুতি থাকিল ৰাইজে খালি আমাৰ লগত থাকিলে সদায় আছে এতিয়াতো আছে বাৰু আপুনি যিমান যেতিয়া যি কৰে গোটেই অসমবাসী ৰাইজে আপোনাৰ লগত আছে অলৱেজ আছে যেনেকৈ চিনেমাখনত আছিলে ইয়াতে আহি কেনেকুৱা লাগিলে যে খুব ভাল লাগিল ইমান ধুনীয়া ধুনীয়া কথা পাতিছোঁ আমি নাজানো কিমান কি কৰিব পাৰিছোঁ কিন্তু তোমাৰ মাজে মাজে চাওঁ এইটো ওলাই ইনষ্টাগ্ৰামত ওলাই থাকে এই ৰিলছ হিচাপত ওলাই থাকে মাজে মাজে ওলাই তো চাই থাকোঁ ভাল লাগে ভাল গৈ আছে এনেদৰে ভালকৈ গৈ থাকক থেংক ইউ ইমান ডাঙৰ মানুহে এনেকৈ ক'লে সঁচাকৈ বহুত বেছি মানে মটিভেট হোৱা যায় আৰু ভাল কাম কৰাৰ কাৰণে ন নিশ্চয় ভাল লাগে কিবা এটা সাহস পোৱা যায় নাই ইজনে সিজনক ছাপোৰ্ট কৰিব লাগিব তেতিয়া হৈ থাকিছে বেছি দেৰি নকৰোঁ আৰু শেষৰ কাৰণে গোটেই টীমটোৰ ফালৰ পৰা TDS টীমটোৰ ফালৰ পৰা চিনেমা আৰু আপোনাৰ যিখিনি সপোন আছে সেইখিনি সোনকালে পূৰণ হওক তাকে বিচাৰোঁ আপুনি আমাৰ কি বুলি ক'ম চাৰ্ম হয় ইণ্ডাষ্ট্ৰীৰ থেংক ইউ আৰু যেনেকৈ এতিয়া হাঁহি আছে ন আগন্তুক দিনতো যেনেকৈ আছে তেনেকৈ থাকক আৰু খুব ধুনীয়াকৈ হাঁহি থাকক সদায় সেইটোৱে বিচাৰোঁ থেংক ইউ ছ' মাছ আৰু তোমালোক সকলোৱে ভালে থাকা এভৰিৱান
আৰু লাষ্টত আকৌ এবাৰ ধন্যবাদ দিছোঁ থেংক ইউ তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব আৰু ইয়াৰ পিছত কোনজন অতিথিক আপোনালোকে দা দেৱৰ শ্ব'ত চাব বিচাৰে সেইটোও জনাব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰ আমাক বহুত বেছি ইনস্পায়াৰ কৰে আমাক বহুত বেছি মটিভেট কৰে যাতে আৰু ভাল ভাল কাম কৰিব পাৰোঁ তো আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ এইখিনিতে শেষ কৰোঁ আৰু নেক্সট পডকাষ্ট অতি সোনকালে লগ পাই আছোঁ আজিৰ কাৰণে এইখিনিয়ে বাই বাই